बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जी। हेलो गाइस, मैं दीपक नर और आपलोके चाइ आछे नर यूट्यूब चेनेल। और गाइस এই চেনেলত बहुत दिन भिडिओ दिया ना कारण आपलोक सॉरी और भिडिओ दिबले एको कन्टेन्टो पोৱা নাই। और गाइस माने আজি अलप Q&A भिडिओ এটা বনাম বুলি ভাবিছিলো। আপুনি প্ৰশ্ন কৰক, মই উত্তৰ দিম। আৰু গাইস আপোনাৰ যি প্ৰশ্ন আছে প্লিজ তলৰ কমেন্ট বক্সত গৈ কিনে আপুনি প্ৰশ্ন কৰিব পাৰে। যি প্ৰশ্ন কৰক মই তাৰে উত্তৰ দিম, কিন্তু বেয়া প্ৰশ্ন নকৰিব কাৰণ ইয়াত মোৰ চেনেলটোত বেয়া কথা কোৱাৰ একো হেৰি নাই। তো এই গতিকে প্লিজ বেয়া কমেণ্ট নকৰিব। আৰু গাইজ আপোনাৰ মনত যি ইচ্ছা আছে তাকে ক'ব। আৰু গাইজ এফালে মই আছোঁ ঘৰৰ ছাদত, আৰু গাইজ এফালে আছে এখন ইণ্ডিয়ান ফ্লেগ, আৰু এইফালে টাৱাৰ এটা আছে। এই টাৱাৰটো থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে, কাৰণ আমাক নেটৰ একেবাৰে প্ৰব্লেম হোৱা নাই, কাৰণ আমি অলপ মানে নেটৱৰ্ক নাই পোৱা বুলি মানে একো হেৰি ক'বই নালাগে। আৰু এইফালে ঘৰৰ ছাদ, আৰু এইফালে এখন বিচনা আছে। এই বিচনাখনতে মানে ৰাতি বেছি গৰম হ'লে ইয়াতে শুৱে, হাতোৱা চাতোৱা ইয়াত ধৰি। আৰু এইফালে এখন জংঘল আছে গাইজ, এইফালে এখন জংঘল, আৰু এইটো এটা পানী টেংকি আপোনালোকে জানে। আৰু এইফালে এখন খেলপথাৰ আছে। আৰু আমাৰ অসমত এতিয়া বেলি ডুবিলেই, এতিয়া ইয়াত বেলি ডুবাই নাই, এতিয়াও বহুত ওপৰত আছে, বেলি ডুবিবলৈ বহুত টাইম। আৰু এইফালে গাইজ পানী দি আছে ফিল্ডত, আৰু এফালে ক্ৰিকেট খেলি আছে গোৱাৰ মানুহবিলাকে, এফালে দেখিব পাইছে গাইজ, এফালে ক্ৰিকেট খেলি আছে। আৰু মই ইয়াতে এতিয়া ঘৰৰ ছাদত ইয়াতে থিয় হৈ কিনে চাই আছোঁ খেল, আৰু ভিডিঅ'টো বনাই আছোঁ। কাৰণ মানে এই চেনেলটো বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে ভাবিলোঁ আজি ভিডিঅ' এটাকে দিওঁ। কাৰণ আজি মই কাম যোৱা নাই, ৰুমত আছোঁ, কাৰণ মোৰ গাটো ভাল লগা নাই, জ্বৰ হৈ আছোঁ, আৰু অলপ চৰ্দি লাগি আছে। আৰু গাইজ মানে আজি ভিডিঅ'টো কি ক'ম আৰু ইমানেই। যদি আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে প্লিজ কমেণ্ট বক্সত গৈ কিনে প্ৰশ্ন কৰক। আৰু গাইজ ভিডিঅ'টো শেষ হৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু গাইজ আপোনালোকে প্লিজ কমেণ্ট বক্সত গৈ কিনে কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ। এণ্ড গাইজ আপোনালোকে যিমান কমেণ্ট কৰিব, যিমান প্ৰশ্ন কৰিব তাৰে উত্তৰ দিম, অতি সোনকালে উত্তৰ দিম। আপোনালোকে জল্দি গৈ কিনি প্ৰশ্ন কৰক, আৰু মই উত্তৰ দিবলৈ ৰাজু। বাই বাই।